এখন শিলৰ কাহি চাওক হেল্ল' এভৰিৱান এইটো ভিডিঅ'ৰ পৰা মোৰ ইন্ট্ৰটো অলপ বেলেগ হ'ব হেল্ল' এভৰিৱান মই বিকাশ আৰু আপোনাক পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল শৰ্মাজ ব্লগলৈ চ' এইটো ভিডিঅ' মই আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এইটো চিম্পুল ভিডিঅ' হয় বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে সকলো ভিডিঅ'টো চাই থাকিব দেখুবা লৈছোঁ অলপ ফুৰি আহোঁ অলপ কি তো পঢ়া নাই নেকি हैं मैट्रिक पास बेल तो आ पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो एडी 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 सुने एडी आई वही जाता है भाई इंग्लिश क्या किया जाए तो गाइस কথাটো হল আমাৰ ঘৰতে লিচু আছে লিচু এটা খাবা লাগে কমেন্ট কৰি দিবি আৰু লিচু সো এতিয়া আমি যাই আছো মাজৰালি মানে পথাৰখন দেখাব সো এইফালে চাৰিওফালে পথাৰ এইটো মাজৰালি আছে এইটো মানে মন্দিৰটো মই যিটো ভিডিঅ' বনাইছিলোঁ আগতে চাই লওঁ কথাটো হ'ল মানে বহুত বছৰ এটা বস্তু খোৱা নাছিলোঁ এই আমটো খোৱা নাছিলোঁ চ' আজি খাম আৰু মই এতিয়া এখন পথত আছোঁ মানে এখন পথতে হাল বাই আছে ফুৰাইছোঁ ওচৰলৈকে যাম পিকচাৰ কোৱালিটিটো ইমান ভাল হোৱা নাই চ' মই এতিয়া পথাৰৰ মাজত এই খুৰাই হাল বাই আছে চ' হাল বোৱা দেখাম এতিয়া মই এতিয়া হাল চাল নোহোৱা হৈছে মানে এইবিলাক দেখা নাপোৱা হৈছে গাঁৱত মেইন এয়াই বস্তু চব ট্ৰেক্টৰ মই এতিয়া গাটো ধুই বহুত গৰম পৰছি গা ধুই উঠি আপোনালোকক লগ পাই আছোঁ এতিয়া মানে ঘৰত গা পা ধুই ভাত চাত খাই ঢেকীয়া চিনিব আহিছোঁ এয়া ঢেকীয়া আছে মোৰ পিছত চব ভিডিঅ'টো চব ঢেকীয়া চিনিব আহিছোঁ মানে ঢেকীয়াটো লোকেল বস্তু এইটো আমি মানে ঢেকীয়া এভেইলেবল যদি কাৰোবাক লাগে এয়া আমি ঢেকীয়া ছিঙি ল'লোঁ আৰু আছে মানে গাড়ী লৈছোঁ আৰু বাকীখিনি চ' এয়া ঢেকীয়া এতিয়া আমি যাই আছোঁ ঘৰত আৰু ঘৰত লগ পাই আছোঁ এইখন কি কাঁহী কওকচোন মানে এখন হ'ল শিলৰ কাঁহী মানে এতিয়া পাবাই নাই চাওক একবাৰ ওজন আছে এইটো এইখন नापाओ 1 2 3